Hello, welcome back to a new video on my YouTube channel. আজিৰ এইটো ভিডিঅ'ত মই আলোচনা কৰিম ডাইৰেক্টৰ অফ হেল্থ সাৰ্ভিস অসমৰ আণ্ডাৰত হ'ব লগা গ্ৰেড 3 আৰু গ্ৰেড 4 নন টেকনিক্যাল পোষ্টৰ বাবে কেইটামান গুৰুত্বপূৰ্ণ জেনাৰেল নলেজ মাল্টিপল চইচ কোৱেশ্চন। গতিকে হওক ভিডিঅ'টো আৰম্ভ কৰোঁ। চেনেলটোত যদি আপুনি নতুন হয় তেতিয়াহ'লে সাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰিব। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। Question number 1. Who was the first woman Mount Everest climber? Mount Everest আৰোহণ কৰা প্ৰথম মহিলা কোন? ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ জুনকো টাবে। জুনকো টাবে আছিল প্ৰথম মহিলা যিজনে মাউণ্ট এভাৰেষ্ট আৰোহণ কৰিছিল। জুনকো টাবে জাপানৰ বাসিন্দা আছিলে। নেক্সট কুৱেশ্যন নম্বৰ 2. Saina Nehwal is associated with which of the following sports? Saina Nehwal তলত দিয়া কোনটো খেলৰ লগত জড়িত আছিল? ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ বেডমিণ্টন। নেক্সট কুৱেশ্যন নম্বৰ 3. Saint Michael Mount is situated in which country? Saint Michael Mount কোন দেশত অৱস্থিত? ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি ইংলেণ্ড। Next question number 4. Who discovered penicillin? Penicillin কোনে আৱিষ্কাৰ কৰিছিল? ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ আলেকজেণ্ডাৰ ফ্লেমিং। আলেকজেণ্ডাৰ ফ্লেমিঙে প্ৰথমতে পেনিচিলিন আৱিষ্কাৰ কৰিছিল। নেক্সট কুৱেশ্যন নম্বৰ 5. Who first discovered bacteria? বেক্টেৰিয়া প্ৰথমে কোনে আৱিষ্কাৰ কৰিছিল? ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি এণ্টনি বান লিউৱেনহক। এণ্টনি বান লিউৱেনহকে প্ৰথমতে বেক্টেৰিয়া আৱিষ্কাৰ কৰিছিল। কুৱেশ্যন নম্বৰ 6. What is the name of Pakistan and China border line? পাকিস্তান আৰু চাইনাৰ বৰ্ডাৰ লাইনটোক কি বুলি জনা যায়? ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ দি খুঞ্জাৰাব পাছ। পাকিস্তান আৰু চীনৰ বৰ্ডাৰ লাইনটোক দি খুঞ্জাৰাব পাছ বুলি জনা যায়। কুৱেশ্যন নম্বৰ 7. Which of the following country is not connected with India border? Which of the following country is not connected with India border? তলত দিয়া কোনটো দেশ ভাৰতৰ সীমাৰ লগত সংযোগ নাই? ইয়াতে অপশ্যন দিয়া আছে চাইনা, পাকিস্তান, আফগানিস্তান, ৰাছিয়া। So here correct answer is option D, Russia. Next question number 8. What is the capital of Afghanistan? আফগানিস্তানৰ ৰাজধানী কি? ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি কাবুল। Question number 9. What is the currency of China? চীনৰ মুদ্ৰাক কি বুলি জনা যায়? ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি উহান। Question number 10. Who is the author of story The Alibaba and the 40 Thieves? The Alibaba and the 40 Thieves গল্পৰ লিখক কোন? ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ এলবাৰ্ট গডউইন। Question number 11. Cinderella is written by whom? Cinderella কোনে লিখিছিল? ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি চাৰ্লছ পেৰল্ট। চাৰ্লছ পেৰল্টে চিণ্ডাৰেলা লিখিছিল। নেক্সট কুৱেশ্যন নম্বৰ 12. Tehri Dam project is situated in which state of India? Tehri Dam project ভাৰতৰ কোনটো ৰাজ্যত অৱস্থিত? ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি উত্তৰাখণ্ড। নেক্সট কুৱেশ্যন নম্বৰ 13. Who among the following is known as Sultan of Multan? Sultan of Multan বুলি তলত দিয়া কোনজনক জনা যায়? ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি বীৰেন্দ্ৰ সেৱক। নেক্সট কুৱেশ্যন নম্বৰ 14. বৰদলৈ ট্ৰফি is associated with which of the following sports? বৰদলৈ ট্ৰফি কোনটো খেলৰ লগত জড়িত? ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি ফুটবল।
Next question number 15. Grantha Sahib is the holy book of which religion? Grantha Sahib কোনটো ধৰ্মৰ এটা পবিত্ৰ গ্ৰন্থ? ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ শিখিজম। গ্ৰন্থ সাহিব হৈছে শিখসকলৰ এটা ধৰ্মীয় গ্ৰন্থ। Next question number 16. Aurangzeb was the son of which Mughal emperor? ঔৰংগজেব কোনজন মোগল সম্ৰাটৰ ল'ৰা আছিল? ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি শাহজাহান। ঔৰংগজেব শাহজাহানৰ ল'ৰা আছিল। নেক্সট কুৱেশ্যন নম্বৰ 17. Who among the following was the founder of Mughal dynasty in India? ভাৰতত মোগল সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল? ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি বাবৰ। বাবৰে কি কৰিছিলে? মোগল ডাইনেষ্টি প্ৰতিষ্ঠা কৰিছিল। কুৱেশ্যন নম্বৰ 18. Where is the headquarter of UNICEF? ইউনিচেফৰ মুখ্য কাৰ্যালয় ক'ত? ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি নিউয়ৰ্ক। নেক্সট কুৱেশ্যন নম্বৰ 19. Good food, good life is the brand slogan of which company? Good food, good life কোনটো কোম্পানীৰ ব্ৰেণ্ড শ্লোগান হয়? ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি নেছলে। Question number 20. Ghagara or Karnali is the most important tributary of which following river? ঘাগাৰা or কাৰ্ণালী তলত দিয়া কোনটো নদীৰ এটা উপনৈ? ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ গংগা। নেক্সট কুৱেশ্যন নম্বৰ 21. Who discovered thermometer? থাৰ্মোমিটাৰ কোনে আৱিষ্কাৰ কৰিছিল? ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি গেলিলিও। গেলিলিও থাৰ্মোমিটাৰ আৱিষ্কাৰ কৰিছিল। নেক্সট কুৱেশ্যন নম্বৰ 22. Who is the writer of the book Macbeth? Macbeth গ্ৰন্থখনৰ লিখক কোন? ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ উইলিয়াম শেক্সপিয়াৰ। নেক্সট কুৱেশ্যন নম্বৰ 23. What is the currency of South Korea? সাউথ কোৰিয়াৰ মুদ্ৰা কি? শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি বন। নেক্সট কুৱেশ্যন নম্বৰ 24. Which of the following is the smallest continent in the world? বিশ্বৰ ভিতৰত আটাইতকৈ সৰু মহাদেশ তলৰ কোনটো? ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি অষ্ট্ৰেলিয়া। অষ্ট্ৰেলিয়া হৈছে আটাইতকৈ সৰু মহাদেশ আৰু এছিয়া হৈছে আটাইতকৈ ডাঙৰ মহাদেশ। কুৱেশ্যন নম্বৰ 25. Who wrote the book গুণমালা? গুণমালা কিতাপখন কোনে লিখিছিল? ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ শংকৰদেৱ। শংকৰদেৱে গুণমালা কিতাপখন লিখিছিল। কুৱেশ্যন নম্বৰ 26. Which of the following bacteria causes tuberculosis or TB? তলত দিয়া কোনটো বেক্টেৰিয়াৰ ফলত টিবি ৰোগ হয়? শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি মাইকোবেক্টেৰিয়াম টিউবাৰকুলোচিছ। Question number 27. How many bones are there in human body? মানুহৰ শৰীৰত কিমানডাল হাড় আছে? শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি 206। Question number 28. Beriberi occurs due to the deficiency of which vitamin? beriberi কোনটো ভিটামিনৰ অভাৱত হয়? ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি থায়ামিন B1। Question number 29. Which of the following is a rich source of calcium? তলত দিয়া কোনটো কেলছিয়ামৰ এটা মূল উৎস? শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ মিল্ক। মিল্ক হৈছে কেলছিয়ামৰ মূল উৎস। Next question number 30. The study of fungi is known as ভেঁকুৰৰ অধ্যয়নক জনা যায় কি বুলি জনা যায়?
ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি মাইক'লজি। ভেঁকুৰৰ অধ্যয়নক মাইক'লজি বুলি জনা যায়। আজিৰ ভিডিঅ'টোৰ আলোচ্য বিষয় এইখিনি আছিল। চেনেলটোত যদি আপুনি নতুন হয় তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব।